নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল ৰঙীন পৃথিৱীলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিবলৈ ওলাইছোঁ এটা নতুন গানৰ বিষয়ে। গানটো লিখিছে আমাৰ অতিকৈ চেনেহৰ জনপ্ৰিয় গায়ক বাবু বৰুৱাই। অপনৰ নগৰী তুমি মাজুলী গাভৰু, তুমি মাজুলী গাভৰু, বুকুত ফুলি থকা তুমি এপাহি সোণাৰু, তুমি এপাহি সোণা। বাবুদা মোৰ প্ৰিয় গায়ক, তেওঁ বহুত ধুনীয়া গান গায় আৰু ৰিচেণ্টলি তেওঁ যিটো গান ওলাইছে মাজুলী গাভৰু বুলি, এই গানটোৰ ওপৰত আমি ৰ'জ ক'বলৈ যোৱা নাই, এটা মাত্ৰ জাষ্ট আলোচনা কৰিছোঁ। এই গানটো তেওঁ লিখিছে আৰু কোৰিঅ'গ্ৰাফাৰ কৰিছে assam আৰু তেওঁ এই গানটোৰ মাজুলীৰ আমাৰ মাজুলীৰ যি সত্ৰ আছে বা সত্ৰীয়া নৃত্য গীত বাদ্য তাল যি আছে তাৰ ওপৰত তেওঁ এটা বিকৃত ৰূপত এই গানটো ছবিটো তাৰ বিকৃত ৰূপত উপস্থাপন কৰিছে। আমাৰ মুঠতে এতিয়া কথা হ'ল যে কি অসীম দা যি কোৰিঅ'গ্ৰাফাৰ কৰিছিলে, তেওঁ ভিডিঅ'খিনি যেনেকৈ ডাইৰেকশ্যন দিছিলে তেনেকৈ এক্ট্ৰেছখিনিয়ে এক্টিং কৰিছে আৰু বাবুদাৰ ইমান ধুনীয়া এটা গান, লিৰিক্স ধুনীয়া হৈছে, তাৰ যি শব্দৰ গাঁথনি অতি সুন্দৰ হৈছে আৰু তাৰ যি সুৰ আৰু তাৰ যি মিউজিক অতি সুন্দৰ হৈছে। কিন্তু ভিডিঅ'টোত যি ধৰণে উপস্থাপন কৰিলে ছবিসমূহ তেওঁ তাত মাজুলীৰ যিসকল সত্ৰাধিকাৰ বা মাজুলী ৰাইজ অলপ প্ৰভাৱিত হৈছে, লগতে অসমবাসী ৰাইজো প্ৰভাৱিত হৈছে। তেওঁ আচলতে গানটো ইমান ধুনীয়া হোৱাৰ পিছতো এনেদৰে ছবিসমূহ উপস্থাপন কৰিব নালাগিছিলে। গানটোত আমি দেখিবলৈ পালোঁ যে অভিনেত্ৰীগৰাকীয়ে যি পোচাক পিন্ধি আছে, সেই পোচাকযোৰ হ'ল আমাৰ সত্ৰীয়া নৃত্যৰ যি পোচাক, সেই পোচাকযোৰ পিন্ধি আছে আৰু তেওঁ সেই পোচাকযোৰ পিন্ধি ভিক্ষা খুজি আছে ৰাস্তাত। আৰু নেক্সট তাৰ ওচৰত আছে আমাৰ সত্ৰীয়া নৃত্যৰ যি তাল আৰু খোল, সেই দুটা ৰাখিছে, কাৰণ এইটো অতি বেয়া কথা। কাৰণ যিমান যি হ'লেও আমাৰ সত্ৰীয়া নৃত্য এটা অপমান কৰা লিখা হৈছে তাত। সেইযোৰ পোচাক পিন্ধি তেওঁ কেতিয়াও তাত ভিক্ষা কৰিব নালাগিছিলে। তুমি যাই তোমাৰ এই মনতাই মোৰ কলিজাখন খাই। আৰু এতিয়া আকৌ দেখা পালোঁ কি যে যি সত্ৰাধিকাৰে সেই মহিলাগৰাকীৰ গাত তেওঁ ভৰি উঠাইছে আৰু এইটো কথা যে কোনো এজন সত্ৰাধিকাৰে তাত মহিলাগৰাকীৰ গাত ভৰি নুতুলে, কাৰণ সেইটো এটা অতি দুখ লগা। এতিয়া মাজুলীৰ সত্ৰই হওক বা যিকোনো সত্ৰাধিকাৰ অতি ক্ষোভিত হৈ পৰিছে। বাবুদাৰ গাত জগৰ নাই বুলি বাবুদাৰ ইমান হেৰি নাই, তাত কোৰিঅ'গ্ৰাফাৰ এজনে ইমান এটা নিষ্ঠুৰ কিবা ইমান এটা বিকৃত ৰূপত মাজুলীৰ যি সত্ৰ তেওঁ এইটো প্ৰদৰ্শন কৰিব নালাগিছিলে তাত। এইটো অতি তেওঁলোকে ডাঙৰ ভুল কাম কৰিছে। নেক্সট কথা হ'ল, তাৰপিছত আমি যি দেখিছোঁ যে সত্ৰত আৰু এতিয়া কথা হ'ল যে সত্ৰত কোনো মহিলাৰ প্ৰৱেশ নিষেধ নহয়, কাৰণ সত্ৰলৈ সকলো ধৰ্মৰ লোক যাব পাৰে, পুৰুষ মহিলা সকলো যাব পাৰে, জীয়ৰী গাভৰু সকলো যাব পাৰে। সত্ৰত মহিলাৰ প্ৰৱেশ নিষেধ কেতিয়াও নহয়। এইটো কাৰণ অসীম গগৈদা যি কোৰিঅ'গ্ৰাফাৰ কৰিলে অলপ তেওঁ ভুল কৰিলে যে সত্ৰত মহিলাৰ প্ৰৱেশ দিব পাৰে। আৰু বেছি কথা ক'বলৈ নাযাওঁ, এইটো ৰ'ষ্ট নহয়, জাষ্ট এটা আলোচনা। আৰু যাতে পাছতে ভিডিঅ'টো যদি বাবুদা ইচ্ছা কৰে ডিলিট কৰিব পাৰে, আৰু ভিডিঅ'টো ডিলিট কৰিলে হয়তো তেওঁলোকে যেনেধৰণে অনুৰোধ কৰিছে তেনেধৰণে কৰিলে হয়তো আপোনাৰ সকলো ৰাইজে ভাল পাব বাবুদাক। কাৰণ এতিয়া মাজুলীৰ বহু লোকৰ সত্ৰাধিকাৰে কৈছে যে ভিডিঅ'টো ডিলিট কৰিব লাগে। ভিডিঅ'টো ডিলিট কৰি দিলে হয়তো আপোনাৰ আগৰ জনপ্ৰিয়তাখিনি কমি নাযায় আৰু সমানে জনপ্ৰিয় হৈ যাব। আশা কৰোঁ আপুনি পেডেল মাৰি পৰা এতিয়ালৈ বৰ্তমানলৈকে যিমানখিনি গান ওলাইছে তাত কোনো এটা ভুল হোৱা নাই, কোনো তাত আলোচনা কৰিবলৈ যোৱা নাই। আৰু কিন্তু এইটো গান আপোনাৰ ইমান ধুনীয়া সুৰ, ইমান ধুনীয়া লিৰিক্সৰ ওপৰত ভিডিঅ'টো উপস্থাপন কৰোঁতে যি এটা ভুল হ'ল, সেইটো চাগে আপোনাক সকলো ক্ষমা কৰি দিব। থেংক ইউ।
যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব